Guys, welcome back to my YouTube channel, Gujar's Vlog. আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, যিহে গৰম পৰিছে আৰু ভালে থাকক সকলোৱে। আজি আমাৰ মেৰাপানীত কমেও 37 ডিগ্ৰী চেলচিয়াছ গৰম পৰিছে আমাৰ মেৰাপানীত। আজি মই ভিডিঅ'টো সন্ধিয়া সময়তে আৰম্ভ কৰিছোঁ, যিহেতু দিনত ইমান গৰম আৰু দিনত যিহে গৰম, এই গেলা গৰমত মই ভিডিঅ'টো সাহসেই হোৱা নাই মোৰ ভাগৰ। যাই কি নহওক, বহুত দিনৰ পৰা মোৰ ব্লগ দিবলৈ নাই পৰা ইউটিউবত। যেতিয়া মই ইউটিউবত জইন হ'ম বুলি কওঁ, তেতিয়াই মোৰ কিবা এটা বেমাৰ হয়েই। অলপ দিন আগৰ পৰা মোৰ জ্বৰ, গা বিষ, চকুৰ অসুখ এনেকুৱা ইত্যাদি ধেৰ এনেকুৱা কিবা কিবি বেমাৰ হৈছে আৰু ভিডিঅ' বনাব নাই পৰা। আজি 6 তাৰিখ 9 মাহ। কালি টিচাৰ্ছ ডে আছিলে, যোৱাকালি 5 ছেপ্টেম্বৰত টিচাৰ্ছ ডে। আজি মই বিশেষ এটা ভিডিঅ'ৰ কাৰণে আহিছোঁ। যোৱা 5 ছেপ্টেম্বৰত মই কি গিফ্ট পালোঁ সেয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ অকণমানকৈ। সকলোকে চাই দিব মোৰ ভিডিঅ'টো। যদি মোৰ চেনেলটো কোনোবা ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিবচোন। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু খুব শ্বেয়াৰ কৰিব, যেনে মোৰ সোনকালে আপোনালোকে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মোক ছাপোৰ্ট কৰিব মাজে আপুনি যিফালে পাৰোঁ। ছাবস্ক্ৰাইবৰ আৰু ভিউজৰ কাৰণে মই অকণমান কিবা ডিপ্ৰেশ্যনত থকা নিচিনা কেইদিনমান হৈছিলে। ইউটিউব বাদ দিম বুলি ভাবিছিলোঁ, কিন্তু নাই। মই ভাবিলোঁ যে নহয়, এবাৰ জইন হ'লোঁ যদি আৰু আগবাঢ়ি গৈ থাকিম, আপোনালোকে মৰম দি থাকিব। আৰু তেনেহ'লে মোৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। আৰু এতিয়া আপোনালোকে দেখুৱাম মই টিচাৰ্ছ ডে'ত কি গিফ্ট পালোঁ। তো চাই থাকিব মোৰ ভিডিঅ'টো। চবতকৈ ফাৰ্ষ্টত আপোনালোকে এইখন গামোচা চাওক। এইখন মই কালি পাইছিলোঁ টিচাৰ্ছ ডে'ত। খুব ধুনীয়া এখন গামোচা, ধুনীয়াকৈ উপহাৰ দিছে, বহুত ভাল লাগিছে। তাৰপিছত পালোঁ এইটো এটা পেন। এইটো মই কাৰোবাক খুলি দেখুৱাইছোঁ। এইটো বহুত ধুনীয়া এটা পেন, ভাল লাগিছে দেখিবলৈ। তাৰপাছত এয়া কলম, এইটোতো আছে এখনমান কলম, যিহেতু এইখিনি পেকিং নহয়, যিহেতু মানে মই ইয়াতে ভৰাই দিছোঁ। দেখুৱাইছোঁ আপোনালোকক। এইখিনি মই আপোনালোকক চাপৰি দিছোঁ। 1 2 3 4 5 6 7 8 9 10, এয়া 10 11 12 13 14 15 16 17। ইয়াত বিনা পেকিঙত আছে 17টা। ইফালে আছে এইখিনি চাকৰান হ'ল বাৰু, টোটেলি উঠিছে বহুতখিনি কলম, বহুত মৰম দিছে ল'ৰা ছোৱালীয়ে, ভাল লাগিছে। আৰু ইফালে এখন আছে 5 ছাবজেক্ট, এখন নোটবুক, খুব ধুনীয়া, থেংক ইউ। এইফালে আছে খুব ধুনীয়া এটা নিজৰ হাতেৰে ধুনীয়াকৈ বনাই আনিছে, ইমান ধুনীয়া লাগিছে। হেপী টিচাৰ্ছ ডে, দিছ ফৰ থেংক ইউ। এইটো এটা বহুত ধুনীয়া আছে, বেষ্ট টিচাৰ বুলি এটা এখন দিছে, ধুনীয়া চাই, ভাল লাগিছে। আৰু শেষত আছে এইটো কলম আৰু এখন ফাইল চাগে, বহুত ধুনীয়া, বহুত ভাল লাগিছে। মই আপোনালোকক গিফ্ট দেখুৱাই কোৱা নাই যে মই ইমানখিনি বস্তু পাইছোঁ, মোৰ নিচিনা নাই পোৱা, তেনেকুৱা নহয়। ক'ৰবাৰ ল'ৰা ছোৱালী মৰমবোৰ আপোনালোকক দেখুৱাইছোঁ, যিহেতু মোৰ এইটো দ্বিতীয়টো টিচাৰ্ছ ডে দেই। মোৰ প্ৰথমটো টিচাৰ্ছ ডে মই এবাৰ পাইছোঁ, দ্বিতীয়টো এবাৰ মই দ্বিতীয়টো পাইছোঁ টিচাৰ্ছ ডে। খুব ভাল লাগিছে, ধন্যবাদ সকলোকে। এই চবতকৈ গোটেইখিনি গিফ্টৰ ভিতৰত মোৰ চবতকৈ ভাল লগা গিফ্টটো হ'ল এইটো একদম স্পেচিয়েল গিফ্ট। চব স্পেচিয়েল, কিন্তু বেছি স্পেচিয়েল এইটো। ইয়াত হাতৰ কামটো বহুত হৈছে, ভাল লাগিছে এইটো। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে ছাবস্ক্ৰাইব নাই কৰা, খুব সোনকালে মোক 1K ছাবস্ক্ৰাইবাৰ কৰি দিব। আৰু আপোনালোকে জনাবচোন বাৰু কোনে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাইছে। একদম বিশেষ এটা অনুৰোধ, কোনে কোনটো ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাইছে, আপোনালোকে পাৰিলে সৰু এটা কষ্ট কৰি আপোনালোকে কমেণ্টত জনাব আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে। শেষত সকলোকে ধন্যবাদ আৰু শুভৰাত্ৰি পিছে দিবলৈ হোৱা নাই, এতিয়া কমেও বাজিছে 7টা বাজিছে। তো সকলোকে মোৰ ইউটিউব চেনেলটো মই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু মোক সোনকালে আপোনালোকে 1K ছাবস্ক্ৰাইব সম্পূৰ্ণ কৰি দিয়ে আৰু মৰম আৰু আশীৰ্বাদ মই
বিচাৰিছে আপোনালোকে মোক দিব। এতিয়া আজিলৈ